6.5 এতিয়া মই থাৰ্মোমিটাৰত এতিয়া চোৱা পানীখিনি কেনেকুৱা হৈ আছে এতিয়া চোৱা অকলে অকলে কেনেকুৱা হৈ আছে পানী আজি আমি ক্লাছ 7ৰ ৰাসায়নিক বিক্ৰিয়াৰ এটা প্ৰেক্টিকেল কৰিম ৰাসায়নিক বিক্ৰিয়া কেনেকৈ সংঘটিত হয় এইটো আমাৰ চূনৰ লগত পানী মিহলাই আমি কেলছিয়াম অক্সাইড উৎপন্ন কৰিম আৰু পানীটো কি হ'ব উতলিব আৰম্ভ কৰিব আৰু তাপ উৎপন্ন হ'ব কেনেকৈ তাপটো উৎপন্ন হ'ল ইয়াৰ বিষয়ে আমি এতিয়া জানিম তো আমাৰ এই প্ৰেক্টিকেলটো কৰিবৰ কাৰণে আমাৰ লাগিব চূন লাগিব যাক আমি কেলছিয়াম অক্সাইড বুলি কওঁ CaO আৰু পানী লাগিব পানীক যাক আমি H2O বুলি কওঁ আৰু এই বিক্ৰিয়াটো সংঘটিত হ'লে আমাৰ ইয়াত কেলছিয়াম হাইড্ৰক্সাইড মানে CaOH2 উৎপন্ন হ'ব আৰু লগতে তাপ উৎপন্ন হ'ব পানীৰ যে নৰ্মাল টেম্পাৰেচাৰ থাকিব এইটো আমি আমাৰ এই থাৰ্মোমিটাৰে মাপিম আৰু তাৰ পিছত আমি মেজাৰ কৰিম যে চূনটো দিয়াৰ পিছত যে তাপ উৎপন্ন হ'ল কিমান ডিগ্ৰী তাপ উৎপন্ন হ'ল এইটো আমি ইয়াত মেজাৰ কৰিম প্ৰেক্টিকেলটো কৰিবৰ কাৰণে আমাৰ চূন লাগিব চূনটো হৈছে কি কেলছিয়াম অক্সাইড CaO এই বস্তুটো আমি ক'ত দিম পানীত দিম পানী মানে কি H2O মানে পানী এতিয়া চোৱা এই আমাৰ বটলটোত পানী আছে এতিয়া আমি এই গ্লাছটোত পানীখিনি ঢালি দিলোঁ ইয়াত এতিয়া এই পানীৰ যিটো টেম্পাৰেচাৰ থাকিব এইটো আমি থাৰ্মোমিটাৰে জুখিম কিমান টেম্পাৰেচাৰ আছে এতিয়া আমি থাৰ্মোমিটাৰে জুখিম 96.5 এতিয়া আমি থাৰ্মোমিটাৰত এইটো দিছোঁ কোনো তাপমাত্ৰা উঠা নাই কাৰণটো কি যি আমাৰ এই পানীটো কি হৈ আছে ঠাণ্ডা হৈ আছে এতিয়া আমি থাৰ্মোমিটাৰটো ইয়াত ৰাখি দিলোঁ এই চূন মানে কি CaO কেলছিয়াম অক্সাইডটো ইয়াত দি দিম এতিয়া চোৱা দিয়াৰ লগে লগে ইয়াৰ পৰা কিবা বুৰবুৰণিৰ সৃষ্টি হৈ আছে এতিয়া চোৱা ইয়াত কি হৈছে ইয়াত বুৰবুৰণি উঠি আছিল তো এতিয়া আমাৰ ইয়াত কিবা এটা ৰিয়েকশ্যন হৈ আছে ইয়াত আৰু অলপমান পিছত পানীখিনি উতলিবলৈ আৰম্ভ কৰিব আৰু ইয়াত যিখিনি চূন গলি যাব এই চূনখিনি কি হ'ব কেলছিয়াম অক্সাইড হ'ব আৰু তাপটো উৎপন্ন কৰিব পিছত আমি এই থাৰ্মোমিটাৰটোৰে জুখিম যে ইয়াত কিমানখিনি তাপ উৎপন্ন হ'ল এতিয়া চোৱা এই পানীৰ গ্লাছটো কি হৈ আছে লাহে লাহে গৰম হৈ আছে আৰু বহুতে গৰম হৈ গৈছে এতিয়া মই টাচ কৰিব পৰা নাই ইমান গৰম হৈ গৈছে তো এতিয়া মই সবৰে হাতত দিম এই কেলছিয়াম অক্সাইডটো সবে হাতত লৈ চাব যে কেনেকুৱা গৰম হৈছে তুমি নিয়া হাতত কেনেকুৱা গৰম হৈছে তাৰ হাতত দিয়া সোনকালে দিয়া তুমি নিয়া কেনেকুৱা গৰম হৈছে তাত দিয়া পিছফালে দিয়া এনেকুৱা গৰম হৈছে বহুত গৰম হৈছে নে নাই মই হাতত ৰাখিবই পৰা নাই এনেকুৱা গৰম হৈছে হাতখন কি হৈ গ'ল ৰঙা হৈ গ'ল হয়নে নাই ইয়াত বুৰবুৰণিৰ সৃষ্টি হৈছে অকলে চোৱা ভালকে চোৱা সকলে ইয়াত আহা অকলে চোৱা কেনেকে বুৰবুৰণিৰ সৃষ্টি হৈছে নে নাই এতিয়া মই যদি এইটোক যদি এনেকে যদি লৰাই দিওঁ তেনেহ'লে চাবা এতিয়া চোৱা কেনেকুৱা হৈ আছে চাইছা এইখিনি ঠাই চোৱা এই চোৱা অকলে এনেকুৱা হৈ আছে চোৱা কিমান হিটৰ উৎপন্ন হৈছে ইয়াত পানীখিনি উতলি আছে নে নাই আছে ইয়াত হাত দিয়া চোৱা যে কিমান তাপ ফিল হৈ আছে হাত দিয়া সবে হাত দিয়া তাপ ফিল হৈ আছে নে নাই পানীখিনি এতিয়া চোৱা কেনেকে উতলি আছে চোৱা হাত এৰি দিয়া চোৱা হৈ আছে নে নাই পাৰিম এতিয়া চোৱা পানীখিনি কেনেকুৱা হৈ আছে এতিয়া চোৱা অকলে কেনেকুৱা হৈ আছে পানীখিনি হয়নে নাই আৰু কেলছিয়াম অক্সাইডখিনি ওলাই আছে ইয়াৰ পৰা এতিয়া যদি সকলোতে গমে পাইছে যে থাৰ্মোমিটাৰ এতিয়া দিব কোনো দৰকাৰ নাই তাৰ কাৰণ সকলোৱে গমে পাই আছে যে আমি হিট ছাড়া ইয়াত আমি হিটৰ প্ৰস্তুতি কৰিছোঁ আৰু কিমান বিক্ৰিয়া হৈ আছে ইয়াত আৰু এইখিনি পদাৰ্থ যিখিনি উৎপন্ন হৈছে এইখিনিৰ নাম হৈছে কি কেলছিয়াম হাইড্ৰক্সাইড আৰু লগতে তাপ সকলোৱে প্ৰেক্টিকেলটো বুজিব পাৰিছা কিবা অসুবিধা হৈছে ৰাসায়নিক বিক্ৰিয়া কেনেকৈ সংঘটিত হয় গম পাইছা